গুৱাহাটী বুলি ক'লে সাধাৰণতে আমি মানে ভিৰ ভাৰ এলেকা পলিউটেড এলেকা এই যান জঁট এই বিজি চিডিউলৰ মাজতো যে গুৱাহাটীত কিছুমান জেগা আছে য'ত মানুহে দেখি পেলাই আচৰিত হয় আপোনালোককো লৈ যাওঁচোন ব'লক ৰাতিপুৱাই গাড়ীখন ষ্টাৰ্ট কৰি ল'লোঁ ব'লক আপোনালোককো লৈ যাম লগতে মোৰ অফিচ ষ্টাফকো লৈ যাম তেনেকুৱা কিছুমান নেচাৰেলি বিউটিফুল জেগালৈ য'ত গুৱাহাটী চিটিৰ পৰা 20 কিলোমিটাৰ দূৰত্বত এনেকুৱা কিছুমান জেগা আছে বতৰ ডাৱৰীয়া কিনো কথা নাই আমি গোটেইখিনি একেলগে যাম ব'লক আৰু বহুত বেছি এনজয় হ'ব যিহেতু আমি গোটেই অফিচ ষ্টাফ যাম পিকনিক হিচাপে মনাম বুলি ভাবি আছিলোঁ চ' শাক পাচলিখিনি আমি অলৰেডি লৈ লৈছোঁ আৰু যিহেতু তাত একদম এটা পিকনিক স্পট চ' আপোনালোককো লৈ যাওঁ ৰাস্তাটো দেখি এনেকুৱা লাগিব যে আপুনি আহি আছে ক'ৰবাত শ্বিলং বা মেঘালয় লেখীয়া কিছুমান জেগাত বাট নহয় এয়া অসমতে আছে এই গুৱাহাটীতেই আছে যেতিয়া আপুনি চাব যে আমি যোনফালে গৈ আছোঁ এনেকুৱা লাগিছে সঁচাকৈ মোৰো ফিল হয় যে মই যে এয়া অসমত নহয় এয়া কোনোবা এটা ভাল জেগাত য'ত ধৰি লওক ভালটো অসমৰ জেগাও বহুত ভাল বাট তথাপিও এনেকুৱা লাগিছে যেন মই শ্বিলঙৰ কোনোবা গাঁও এখন আহি আছোঁ হয় এয়া আমি আহিছোঁ কপিলী ৱাটাৰফলছ গুৱাহাটী চিটিৰ পৰা 20 কিলোমিটাৰ দূৰত্বত আছে এই কপিলী ৱাটাৰফলছ আৰু চাওকচোন কিমান ধুনীয়া জেগাটো কোনোবাই মানে প্ৰথমতে ময়ো ভবা নাছিলোঁ যে গুৱাহাটী লেখীয়া জেগাত ইমান বিজি জেগাত বা হেক্টিক বা ইমান কেঅটিক জেগাত এনেকুৱা কিছুমান নেচাৰেল জেগা আছে হয় এয়া 20 কিলোমিটাৰ দূৰত্বত থকা এই কপিলী ৱাটাৰফলছ মোৰ খুবেই প্ৰিয় হয়তো মই 4-5বাৰমান আহিলোঁ নেকি ইয়াত কিন্তু আজি অহা অকেশ্যনটো অলপ বেলেগ বিকজ আজি মোৰ গোটেই অফিচ ষ্টাফখিনিয়ে চাউণ্ড কৰি আছিলে অসমৰ কিছুমান নেচাৰেল বিউটিফুল জেগা আৰু য'ত মই প্ৰথমতেই লৈ আহিলোঁ তেখেতলোকক কপিলী ৱাটাৰফলছ দেখাবলৈ আৰু আহি কিনে এটা চেলফি হ'বই এক পাৰ্টি ঠো কিয়া যা ৰহা यहाँ पे ইয়াতে মানুহ বহুত বেছি ভিৰ হয় আৰু ছেটাৰডে ছানডে আমি কপিলী জাষ্ট আহি পাইছোঁহি আৰু ছেটাৰডে ছানডে ইয়াত মানুহ বহুত বেছি হয় দেখিব পাইছে ট্ৰেকিং টাইপৰো অলপ হৈ যায় মানুহৰ যদি বিচাৰে আজি বতৰ সেমেকা তথাপিও ষ্টিল বইজ গেং আহিছে গোটেই পানী চানী উঠাই মেলি আহিছোঁ চ' অভিয়াছলি ছোটা মোটা পাৰ্টি লগতে আজি ছানডে উইকেণ্ডৰ দিনটো অলপ ভাল যাওক বুলি ৰাস্তা আছিল আগতে মানে যেতিয়া এই শুকান সময়বিলাকত যেনেকৈ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এইফালে ধুনীয়া ৰাস্তা থাকে বাট এতিয়া ইয়াতো পানী ববলৈ ধৰিছে পানী চাওক একদম পাহাৰীয়া পানী বাৰিষা কালত এই জেগাটো সৌন্দৰ্য আৰু অলপ বেছি বাঢ়ি যায় আহি কিনে চবে নিজৰ কামে কাজে লাগি গ'ল যিহেতু পিকনিক আজি বইজ পাৰ্টি গোটেই আমাৰ অফিচৰ ষ্টাফখিনি আহিছোঁ আৰু অফিচৰ ষ্টাফখিনিৰ লগত এনেকুৱা এটা জেগাত আহি পেলাই অলপ এনজয় কৰা মজাই বেলেগ জেগাটো চাওকচোন বাৰু কিমান ধুনীয়া ৱাটাৰফলছৰ লগতে এনেকুৱা এটা জেগা য'ত একদম গ্ৰীনেৰী হৈ আছে বহুত বেছি ধুনীয়া দিলে এখেতে জাপ এটা ঘৰিয়ালৰ লেখীয়াকৈ এহেঁতি ইমানেই বাহিৰৰ এইখিনি যিমানখিনি মানুহ আহিছে এহেঁতি ইমানেই ভাল পাইছে যে এহেঁতি লগালগ নিজকে ৰখাব নোৱাৰিলে চিধা ৱাটাৰফলছত নামি জঁপিয়াই একদম গোটেইকেইটা গৰৈ মাছৰ লেখীয়াকৈ চবে নাচিবলৈ আৰম্ভ কৰিলে দেখিও ভাল লাগিছে আৰু নিজেও প্ৰাউড ফিল কৰোঁ যেতিয়া মানে ধৰি লওক এনেকুৱা কিছুমান জেগা অসমত পায় বা তেখেতলোকেও বেছি মানে গৌৰৱ অনুভৱ কৰে যে এনেকুৱাও জেগা আছে য'ত নেচাৰেলি বহুত বেছি বিউটিফুল হয় আৰু গুৱাহাটী লেখীয়া জেগাত এনেকুৱা কিছুমান যদি জেগা আমি আহোঁ বা উইকেণ্ডত আহোঁ মজাই বেলেগ পাৰ্টি অলপ খতম হোৱাৰ পাছতেই আমাৰ গোটেইখিনি চবে নেচাৰেল চুইমিং পুলত নামিবলৈ মন গ'ল আৰু গোটেই সকলোখিনি আমি গোটেই অফিচ ষ্টাফখিনি একেলগে বহি কিনি চবে ৱাটাৰফলছৰ মজা লৈছোঁ মস্ত ডিজে বাজি আছে আৰু গোটেইখিনি একদম ঘৰিয়ালৰ লেখীয়াকৈ চবে পানীত সাঁতুৰি আছে এইটো জেগা গুৱাহাটীৰ ভিৰ ভাৰৰ মাজত এনেকুৱা এটা জেগা থাকিব বুলি কোনে গম পায় আপোনালোকৰ কেনেকুৱা লাগিছে এই জেগাত আহিবলৈ মন আছেনে ইয়াত ধুনীয়াকৈ আজি গা ধুইছোঁ গোটেইখিনিয়ে আৰু গোটেই লগৰখিনি মিলি পেলাই উইকেণ্ডত যেতিয়া এনেকুৱা এটা জেগাত আহে বা আপোনালোকে যদি ইনকেছ আহিব বিচাৰে প্লেচ টু ভিজিট ইয়াৰ গৰমৰ দিনত এনেকুৱা এটা জেগাত আহি পেলাই যেতিয়া অলপ ৰিলেক্সেশ্যন এটা ফিল হয় আৰু বহুত বেছি এটা মানে আনন্দ পোৱা যায় চোৱা এখেতৰ ঠুমকা চোৱা ভাল ভাল ডান্সাৰ এখেতৰ ওচৰত কিন্তু হাৰ মানিব লাগিব দেই ধেমালি কৰিছে বাট ভাল নাচিছে এজনৰ আকৌ পাৰ্টিৰ মাজতে এজনৰ আকৌ খাফা হৈ গ'ল তেখেতক বোলে মনটো দুখ লাগিছে গৈ পেলাই মলুৱা বান্দৰ লেখীয়াকৈ ওপৰত দিনটো এটা ভালকৈ পাৰ হ'ল আমি কপিলীত আহিছিলোঁ আৰু ইমান ধুনীয়া জেগা গুৱাহাটী লেখীয়া জেগাত এটা বেলেগ এটা মহল আৰু সকলোৱে গোটেইখিনি এনজয় কৰি মেলি এতিয়া আমি চবে খাবলৈ লৈছোঁ চবে জেগাই
আজি দিনটো বহুত বেছি ধুনীয়া গ'ল আৰু ৱাটাৰফলছত আহি কিনি পিছে আপোনাৰ কেনে লাগিলে ইয়াৰো এটা ইম্পৰ্টেণ্ট কথা এই জেগাটো বিলকুল ফ্ৰী অফ কষ্ট আপুনি ফেমিলি আপোনাৰ ফ্ৰেণ্ডছৰ লগত আহিব পাৰে আৰু লগতে আপুনি মোকো ফ'ল' আৰু ছাবস্ক্ৰাইবো কৰিব পাৰে দিছ ইজ আছামিজ ভিডিঅ' কেনেকুৱা লাগিলে নিশ্চয় জনাব লাভ ইউ অল